সমগ্ৰ আজি অসমতে শ্বহীদ দিৱস আয়োজন কৰা হৈছে আৰু সেই সমগ্ৰ অসমৰ লগতে জিলাসমূহতো এনেকুৱা শ্বহীদ দিৱস আয়োজন কৰিছে আৰু আমাৰ বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি এই শ্বহীদ দিৱস আয়োজন কৰি আমি সমগ্ৰ অসমৰ 860 গৰাকী শ্বহীদলৈ আমি শ্ৰদ্ধা নিবেদিছোঁ আৰু লগতে আমাৰ যি বঙাইগাঁও অঞ্চলৰ যি 25 গৰাকী শ্বহীদ আজি সেই শ্বহীদ 25 গৰাকীলৈ আমি বিশেষভাৱে শ্ৰদ্ধা নিবেদিছোঁ এই শ্বহীদসকলৰ বাবে আমাৰ যি সমগ্ৰ অসমৰ যি সংকট কালত যি ভুগিছিল সেই সংকট কালত ভোগোৱাৰ পিছত নিশ্চিত ওপৰত অসমীয়া সমূহ জনগণ আৰু অসমীয়া জনগণ বুলি ক'লে অসমবাসী জনগণ কাৰণ কিয় আমি যদি চাওঁ যে আমাৰ যদি বঙাইগাঁৱৰ যদি 25 গৰাকী শ্বহীদৰ তালিকাখন যদি চাওঁ তাত আমি দেখিছোঁ যে ক্ষীৰোদ বাহাদুৰ তামাং দেবেন গয়াৰী বলবাৰা বিশ্বাস এই কেইগৰাকী নামো তাত সন্নিৱিষ্ট আছে অৰ্থাৎ সেই সময়ত অকল যে অসমীয়া মানুহে যে অসম আন্দোলন কৰিছিলে সেইটো নহয় অসমক ভাল পোৱা সমগ্ৰ অসমবাসীয়ে আন্দোলন কৰিছিলে কাৰণ অসম বাচিলেহে ভাৰত বাচিব গতিকে এই যি মনোভাৱটো আছিলে যাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজে এই আন্দোলনত জঁপিয়াই পৰিছিলে যাৰ কাৰণে আমাৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াও সেই অসম আন্দোলনৰ সময়ত আহি পেলাই সহযোগ কৰিছিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও সহযোগ কৰিছিলে উদ্দেশ্য এইটোৱে আছিলে যে যদি ভাৰত যদি বাচিব লাগে ভাৰত যিহেতু অসম যিহেতু ভাৰতৰ এটা অংগ গতিকে প্ৰতিটো অংগ নিৰাপত্তা থাকিব লাগিব সুৰক্ষিত থাকিব লাগিব যাৰ কাৰণে সমগ্ৰ ভাৰতবাসীয়ে অসম আন্দোলনক সমৰ্থন জনাইছিল আৰু শেহতীয়াকৈ ভাৰত চৰকাৰৰ লগত যিহেতু চুক্তি হৈছিলে আৰু চুক্তি হোৱাৰ পিছত যি সমগ্ৰ চুক্তিৰ আধাৰত যিমানখিনি কৰিবলগীয়া আছে ভাৰত চৰকাৰৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰলসভাৱে কাম কৰি আহিছে যাৰ ফলস্বৰূপে আজি শ্বহীদ স্মাৰক আজি যিটো শ্বহীদ স্মাৰক ভাৰতবৰ্ষৰ ভিতৰত 6ষ্ঠ স্থানত আছেগৈ গতিকে নিশ্চিত ওপৰত যে ইণ্ডিয়াৰ যদি 6 নম্বৰ যদি স্মাৰক যদি ক'ৰবাত আছে সেইটো আমাৰ গুৱাহাটীতে আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ যাৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ যি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী থাকোঁতে এই কাম আৰম্ভ হৈছিল তেখেতকো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ এই চেগতে